নমস্কাৰ, ভৰসা সাৰথীৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। শিলৰ চোলা কাহিনীটো পঢ়িছিলনে? ৰজা শিলাদিত্যই 7 দিনৰ ভিতৰত শিলৰ চোলা বৈ দিবলৈ মন্ত্ৰীক নিৰ্দেশ দি মৃত্যুদণ্ডৰ ভাবুকি দিছিল। ৰজাৰ মৃত্যুদণ্ডৰ পৰা মন্ত্ৰীক ৰক্ষা কৰিছিল কন্যা মনুমতীয়ে। যেতিয়া শিলৰ চোলা চিলাবলৈ ৰজাৰ পৰা মনুমতীয়ে পানীৰ বেজী বিচাৰিছিল, তেতিয়াহে ৰজাই বুজি পাইছিল যে পানীৰ বেজী সজাটো যিমান অসম্ভৱ, সিমানেই অসম্ভৱ শিলৰ চোলা বোৱাটো। মূৰ্খ ৰজা শিলাদিত্যৰ শিলৰ চোলা পিন্ধাৰ মোহ একমাত্ৰ ভংগ হৈছিল মন্ত্ৰীৰ কন্যা মনুমতীৰ বুদ্ধিৰ বাবেহে। বুদ্ধি এনে এক ব্ৰহ্মাস্ত্ৰ, যাৰ দ্বাৰা হাজাৰ বিপদৰ পৰাও ৰক্ষা পৰা সহজ। অসমীয়াত এষাৰ কথা আছে, সন্ধিৰ বাঁহ বুদ্ধিৰেহে কাটিব পাৰি। বিভিন্ন গৱেষণা আৰু অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি বুদ্ধিমান লোক এজন সাধাৰণ ব্যক্তি এজনতকৈ বহু ক্ষেত্ৰত পৃথক। বুদ্ধিমান ব্যক্তি এজনৰ আচাৰ আচৰণৰ কেতবোৰ সুকীয়া লক্ষণ থাকে। আজি আমি এই ভিডিঅ'ত উল্লেখ কৰা বুদ্ধিমান মানুহৰ লক্ষণসমূহৰ ভিতৰত যদিহে আপুনি নিজৰ গাত 7টা লক্ষণো দেখা পায়, তেনেহ'লে আপুনি জানি লওক আপুনি এজন বুদ্ধিমান ব্যক্তি। বুদ্ধিমান মানুহৰ প্ৰথম লক্ষণ হ'ল, বুদ্ধিমান ব্যক্তি এজন সাধাৰণতে শান্ত আৰু গহীন স্বভাৱৰ হয়। জীৱন দৰ্শন সম্পৰ্কে তেওঁলোকৰ থাকে যথেষ্ট জ্ঞান। বুদ্ধিমানৰ দ্বিতীয় লক্ষণ হ'ল, বুদ্ধিমান ব্যক্তি এজনে আত্মসন্মানক সদায় অধিক গুৰুত্ব দিয়ে। আপুনিও নিজৰ আৰু পৰিয়ালৰ আত্মসন্মানৰ কথা চিন্তা কৰে নেকি বাৰু? বুদ্ধিমানৰ তৃতীয়টো লক্ষণ হ'ল, আপুনি বাওঁহতীয়া নেকি? বুদ্ধিমানসকলে সকলো কামতে বাওঁ হাতখন বেছিকৈ ব্যৱহাৰ কৰে। বুদ্ধিমানৰ চতুৰ্থ লক্ষণ হ'ল, প্ৰখৰ বুদ্ধিমান লোকসকল সাধাৰণতে খেয়ালী আৰু কিছু খঙাল হয়। আপুনিও এই স্বভাৱৰ নেকি? পঞ্চম লক্ষণ হ'ল, বুদ্ধিমান ব্যক্তিসকলক নাইট অউল বুলি কোৱা হয়। অৰ্থাৎ বুদ্ধিমান মানুহে ৰাতি উজাগৰে থাকি ভাল পায়, নিশা কাম কৰি বেছি ভাল পায় আৰু দিনত শুইহে ভাল পায়। আপুনিও বাৰু ৰাতি কাম কৰি দেৰিকৈ শুই বেছি ভাল পায় নেকি? বুদ্ধিমানৰ ষষ্ঠ লক্ষণ হ'ল, বুদ্ধিমান মানুহ কল্পনাপ্ৰৱণ। কল্পনাৰ সাগৰত তেওঁলোকে নিজকে বিলীন কৰি ৰাখে। যদি আপুনিও কল্পনাপ্ৰৱণ, তেন্তে আপুনিও বুদ্ধিমান। সপ্তম লক্ষণ হ'ল, আন মানুহৰ লগত কথা পাতি থাকোঁতে হঠাতে অন্যমনস্ক হৈ পৰাটো বেমাৰ যদিও বুদ্ধিমান হোৱাৰো লক্ষণ। অষ্টম লক্ষণ হ'ল, আপুনি আনৰ সৈতে কথা পতাৰ সময়ত সন্মুখৰ ব্যক্তিজনৰ পৰিৱৰ্তে দেৱাল বা অন্য বস্তু বেছিকৈ চাই থাকে নেকি? যদি আপোনাৰো এই স্বভাৱ আছে, তেতিয়াহ'লে ভাল খবৰ, আপুনিও বুদ্ধিমান। নৱম লক্ষণ হ'ল, বুদ্ধিমান ব্যক্তিৰ নিয়ম মানি চলাৰ প্ৰৱণতা খুব কম। বুদ্ধিমানসকলে সদায় সোঁতৰ বিপৰীতে যাব বিচাৰে, ঠিক হয়তো আপোনাৰ দৰে। দশম লক্ষণ, বুদ্ধিমানসকল মৰম আকৰুৱা। বুদ্ধিমান ব্যক্তিৰ পৰা মৰমেৰে কাম আদায় কৰা অতি সহজ। একাদশ লক্ষণ, খন্তেকতে সন্তুষ্ট হৈ অলপ পিছতে পুনৰ অসন্তুষ্ট হৈ পৰাটো বুদ্ধিমানৰ লক্ষণ। বুদ্ধিমান মানুহ ক্ষণে তুষ্ট, ক্ষণে বিতুষ্ট। দ্বাদশ লক্ষণ, বুদ্ধিমান মানুহে নীৰৱতা খুব ভাল পায়। নীৰৱতাৰ মাজত তেওঁলোকে নিজকে আটাইতকৈ সুখী অনুভৱ কৰে, কাৰণ বুদ্ধিমান মানুহ এজনে নীৰৱতাৰ মাজত কল্পনাৰ সাগৰত উটি ভাহি ফুৰিবলৈ সুযোগ পায়। ত্ৰয়োদশ লক্ষণ, সহজতে উদ্বিগ্ন হৈ পৰাটো বুদ্ধিমানৰে লক্ষণ। সৰু সৰু কথাতে খুব উদ্বিগ্ন হৈ পৰা বুদ্ধিমানসকলৰ
স্বভাৱজাত লক্ষণ। চতুৰ্দশ বুদ্ধিমানৰ লক্ষণটো হ'ল আপুনি যদি কৌতূহলী তেন্তে আপুনিও বুদ্ধিমান, কাৰণ কৌতূহল বুদ্ধিমান হোৱাৰে লক্ষণ। বুদ্ধিমান মানুহৰ শেষৰটো লক্ষণ হ'ল বুদ্ধিমান মানুহে তেওঁ নিজে নজনা কথাবোৰক লৈ খুব চিন্তা কৰি থাকে, নিজক সদায় বা প্ৰায়ে আত্মবিশ্লেষণ কৰে আৰু সদায় নতুন কিবা এটা শিকিবলৈ বা জানিবলৈ চেষ্টা কৰে। বুদ্ধিমান মানুহৰ এই 15টা লক্ষণৰ আটাইকেইটাই আপোনাৰ গাত আছে নেকি? যদি গোটেইকেইটা লক্ষণৰ ভিতৰত 7টা লক্ষণো আপোনাৰ গাত আছে তেন্তে ভৰসা সাৰথি এই আছামিজ মটিভেশ্যন চেনেলৰ পৰা আপোনাক অভিনন্দন জনাইছোঁ। আপুনি এজন বুদ্ধিয়ক ব্যক্তি বুলি প্ৰমাণিত হৈছে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। ধন্যবাদ।